এই অমৃতপুৰ ব্ৰহ্ম সেৱাশ্ৰমৰ বিষয়ববীয়াসকলে যি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে তাতে উপস্থিত থাকিবলৈ সঁচাকৈ আনন্দিত হৈছোঁ, ভাল লাগিছে। এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাকত বা আশ্ৰমবিলাকত গ'লে মনবিলাক পবিত্ৰ লাগে। ইতিমধ্যে এই অঞ্চলৰ ৰাইজে যথেষ্ট মৰম আৰু ভালপোৱাৰে মোক ইয়াৰ পৰা জিকাই লৈ আহিছে। গতিকে এই সেৱা আশ্ৰমটোৰো আমাৰ যথেষ্ট কাম কৰিবলগীয়া আছে বা এই অঞ্চলত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ যথেষ্ট কাম কৰিবলগীয়া আছে। আশ্ৰম কৰ্তৃপক্ষই ইতিমধ্যে জনাইছে যে ইয়াতে ৰজাদিনীয়া আমাৰ গৌৰীপুৰৰ ৰজাৰ ৰাণীয়ে ইয়াতে 200ৰ ওপৰত মাটি বিঘা ইয়াতে দিছিলে, দান দিছিলে। কিন্তু আজি মাটিখিনি প্ৰায় বেদখলমুক্ত কৰিব লগা আছে। প্ৰায় ইয়াতে 150 বিঘামান মাটিহে আছে। যথেষ্ট মাটি দখলৰ কবলত গৈছে। আমি ভাবোঁ আগন্তুক দিনত BTC প্ৰধানগৰাকীৰ লগত আলোচনা কৰি এই মাটিখিনি আমি বেদখলমুক্ত কৰাৰ কাৰণে কাম কৰিম আৰু এই অঞ্চলত বসবাস কৰা প্ৰতিটো শ্ৰেণীৰ ৰাইজৰ ৰাস্তা ঘাটকে ধৰি শৈক্ষিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত আমি কাম কৰাৰ কাৰণে যত্ন ইতিমধ্যে লৈছোঁ। মই আজি ইতিমধ্যেই নিৰ্বাচনী আলোচনাত কৈছোঁ আমি মেডিকেলি কেনেকৈ মানুহখিনিক সহায় কৰিব পাৰোঁ তাৰ কাৰণে টীম তৈয়াৰ কৰি আছোঁ। গতিকে 2 দিনৰ ভিতৰতে ৰাইজক আমি যি অনলাইন যোগে নম্বৰ আমি যোগাযোগৰ কাৰণে দি দিম। সকলো ৰাইজৰ সহায় সহযোগিতা কৰাটোৱে আমাৰ দায়িত্ব আৰু ইতিমধ্যে সেই কাম কৰিবলৈ ৰাইজে ইয়াৰ পৰা নিৰ্বাচন কৰি পঠাইছে। গতিকে আহি উপস্থিত থাকিব পাই ভাল লাগিল আৰু মই ভাবোঁ এই অঞ্চল আশ্ৰমটোৰ যিখিনি আগন্তুক দিনত উন্নয়ন কৰিব লাগে আমি উন্নয়ন কৰিব। আপোনালোকে বেদখল কৰিছে বুলি কোনটো জনগোষ্ঠী বা কাক ভাবি আছে? নাই, মই জাতি জনজাতিৰ কথা ইয়াতে অহা নাই। যিসকলে বেদখল কৰি আছে সকলোৱে মাটিখিনি এৰি দিব লাগিব। কাৰণ যিহেতু এটা আশ্ৰমৰ নামত ৰজাদিনীয়া তেতিয়া ৰাণীয়ে ইয়াতে দান দি ৰাখিছিলে 200ৰ ওপৰত বিঘা মাটি আৰু এতিয়া আহি সেই মাটিখিনি 150 বিঘা হৈছে। ইয়াত জাতি ধৰ্মৰ কথা নাই, যিসকলে দখল কৰি আছে মুঠতে মাটিখিনি এৰি দিব লাগিব। এই ক্ষেত্ৰত মই BTC প্ৰধানগৰাকীৰ লগত আলোচনা কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি এই মাটিখিনি বেদখল মুক্ত কৰি দিয়াৰ কাৰণে মই যথাযথ চেষ্টা কৰিম। অলপ কঠিন, কিন্তু যিমান সোনকালে পাৰোঁ, কাৰণ মই বিভাগীয় কৰ্তৃপক্ষৰ লগত বহিব লাগিব, কাগজ পত্ৰখিনি গোটেইখিনি ডিটেইলছভাৱে চাই আজি ইয়াৰে যি আমাৰ সন্মানীয় আশ্ৰমৰ কৰ্তৃপক্ষ আছে তেওঁলোকে জনাইছে মোক মেনেজমেণ্ট সমিতিয়ে। গতিকে গোটেইখিনি কাগজ চালি জাৰি চাই বিভাগীয় কৰ্তৃপক্ষৰ লগত বহি সমস্যাখিনি খুব সোনকালে সমাধান কৰাৰ কাৰণে মই যত্ন কৰিম।